পাই নাকান্দে ইউটিউবত রোস্টিং ভিডিও দিব চেষ্টা কৰে ভাল কথা মই ভাল পাওঁ কিন্তু কিছুমান যেতিয়া মই এনেকুৱা মহামুক্তিক দেখা পাওঁ মই ভাবো ইয়াক কিয় চালো মই হেল্ল' ফ্ৰেণ্ডছ ইউটিউবত সকলো প্ৰাণীকে মোৰ ফালৰ পৰা নমস্কাৰ আৰু আপোনালোকে জানে যে ইউটিউবতো বহুত প্ৰাণীয়ে ভিডিঅ' দিয়ে কিন্তু তাৰ মাজত এনেকুৱা মহামুক্তি থাকে সিহঁতৰ নিজৰে মক্কেলামেৰ সীমা নাই আৰু বেলেগক কয় মক্কেল বুলি আজি আমি কথা পাতিম অসমৰ নহয় আসামৰ ডেকাৰ বিষয় আৰু তাৰ পিঠি চেলেকা কেইটামান ফ্ৰেণ্ডৰ বিষয় ৰ'ব ডিছক্লেমাৰটো দি লওঁ এইটো ভিডিঅ' কেৱল এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে কোনো যাতে চিৰিয়াছলি নলয় ফাৰ্ষ্ট অফ অল মই কৈ লওঁ যে ই কিমান ডাঙৰ মক্কেল ই ইমান ডাঙৰ মক্কেল যে হোলীৰ ৰঙেৰে ৰামধেনু বনাব চেষ্টা কৰে ই ইমান ডাঙৰ মক্কেল যে দেৱালীৰ ৰঙেৰে মংগল গ্ৰহত যাব চেষ্টা কৰে ই ইমান ডাঙৰ মক্কেল যে অটছ ভেহিকেলছৰ কেটেগৰীত ই ৰষ্টিং ভিডিঅ' দিব চেষ্টা কৰে ই কিমান ডাঙৰ মক্কেল ফ্ৰেণ্ডছ ৰ'ব ইয়াক মোক গালি দিব বহুত ইচ্ছা যায় আছে কিন্তু ৰ'ব ডিম্পু বৰুৱাই কিবা ক'ব বোলে সালা কুত্তাৰ বাচ্চা আমাক জ্ঞান দিবলৈ আহিছে ফ্ৰেণ্ড আমাৰ অসমতো এনেকুৱা বহুতো ভাল ভাল চেনেল আছে সিহঁতে বহুত চেষ্টা কৰি এতিয়া ছাকচেছ পাইছে আৰু আমাৰ বাবুবোৰ সিহঁতৰ বেয়াকে কৈ নিজৰ চেনেলবোৰ গ্ৰ' কৰি আছে তথাপিও মোৰ ৰাগ নুঠে কিন্তু যেতিয়া সিহঁতৰ বায়োগ্ৰাফিক ভিডিঅ' ওলাই মই পাগল হৈ যাওঁ এইটো ভিডিঅ'ত ইমানতে সমাপ্ত নেক্সট ভিডিঅ'ত আকৌ ভালকৈ ক'ম থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' গাইজ লাইক ফ'ল' ছাবস্ক্ৰাইব নকৰিলে হ'ব কিন্তু কমেণ্ট কৰিব ৰ'ব এটা কথা ক'ব পাহৰিছোঁ থাক চালা ইয়াৰ পৰা